ছয়যোৰা ফুটা ওপৰে ফেঞ্চলে তলতে নাম ধৰে মাজতে ভগৱত গীতা বাম অ মা মা আহিলি ভাত পানী হ'ল জানো ভাত পানী হ'ল এইয়া চব্জিখিনি আনিলোঁ ঠিকে কৰিলি এয়া ক'ত গৈছে বোৱাৰী সন্ধিয়াই ওলাই গ'ল নহয় কিবা বোলে ৰিলছৰ মিটিং আছে কি ৰিলছৰ মিটিং তুমি যাব কিয় দিলা মা বহুত মিটিং শুনিলোঁ কিন্তু এনেকুৱা ৰিলছ বনোৱাৰ মিটিং কোনোদিন শুনা নাই আৰু দেখাও নাই আজিকালিৰ দিনকাল থাকিবও পাৰে দেচোন নহয় মা তুমি বুজিব চেষ্টা কৰা নাই ৰিলছৰ মিটিং এইবিলাক চব মিছা কথা তুমি যাব কিয় দিলা ধৈৰ্য ধৰাচোন থাকিবও পাৰে কাম নকৰা কিয় কি ফোন এটাকে নকৰা কিয় ফোনটো কৰিব পাৰা ঠিক আছে ফোনটো কৰি লওঁ সুধি লওঁচোন ৰাতিও ভালেমান হ'ল নহয় মা 10 বাজিব হ'লচোন ৰিং কৰিছেনে নাই মা চুইচ অফ হৈ আছে চিন্তনীয় বিষয় হ'ল ক'ব পাৰোঁ তাতে মা কথাটো ডাঙৰ হ'ল নেকি মই এপাক বিচাৰি আহোঁ নেকি বিচাৰি যাবা নেকি দিয়া তেতিয়াহ'লে যোৱাচোন যোৱা বোৱাৰী তুমি বোৱাৰী তোমাৰ কি অৱস্থা হ'ল বোৱাৰী তোমাৰ হৈছে কি বোৱাৰী বোৱাৰী সৰ্বনাশ হৈ গ'লা হৈছে কি এয়া কি হৈ গ'ল তুমি ধৈৰ্য ধৰা বোৱাৰী বোপা তোমাৰ কি হৈছে কোৱাচোন হৈছে কি ৰিলছ কৰিব কেইটামান ল'ৰাৰ লগত চেনি খাইছিলোঁ সেই ল'ৰাকেইটাই মোক আজি সৰ্বনাশ কৰিলে মোক ক্ষমা কৰি দিয়া মা এইবোৰ মই কি শুনিছোঁ মা এইবোৰ মই কি শুনিছোঁ নাই তুমি ধৈৰ্য ধৰিব লাগিব বহুত নহয় বোপা বহুত তুমি ধৈৰ্য ধৰিব লাগিব এইজনীৰ পৰা মই বহুত কথা শুনিলোঁ আৰু বহুত সহ্য কৰিলোঁ আৰু নহ'ব বোপা ভৰিত ধৰিব নালাগে আৰু যাতে কোনো দিন তোমাৰ মুখ নেদেখোঁ মই ইয়াৰ পৰা ওলাই যোৱা ইয়াৰ পৰা বোপা তুমি ধৈৰ্য ধৰাচোন বোৱাৰী জীৱন হৈ গ'ল বোৱাৰী মোক ক্ষমা কৰি বহুত ভুল কৰিলোঁ মা এইজনীক যাবলৈ দিয়ে ইয়াৰ পৰা নহয় বোপা এনেকৈ হ'লে ঘৰখন ধ্বংস হৈ যাব যাওঁ ধ্বংস হ'বলৈ একো বাকী নাই এইজনীক যাবলৈ দিয়ে ইয়াৰ পৰা যোৱা ওলাই যোৱা ইয়াৰ পৰা বাপে এদিন ঠিকেই কৈছিল মই এই ৰিলছৰ কাল চক্ৰ কৰি মই খবৰ সংস্কাৰখনো বেয়া কৰিলোঁ মা থাকিব বোলে ভাল আৰু এখেতকো চাব কিহৰ কাৰণে এনেকুৱা অৱস্থা হৈছে হা সকলো শেষ হৈ গ'ল বা পইচা এইবোৰ আছোঁ না ভিতৰত মা এইবোৰ বহুত কথা বা মই সকলো বুজাই কিনি কম কান্দিব নালাগে না কান্দা সিহঁতে উলিয়াই দিলে তই একো চিন্তা কৰিব নালাগে তই মোৰ কাগজ কৈ থাক মই শুনি যাম
মা ভাইটি জানো মোক এইখন ঘৰত ৰাখিব? কিয় নাৰাখে? আৰু মই আছোঁ নহয়, মই থকালৈকে একো চিন্তাই কৰিব নালাগে। হ'ব মা। জেঠাই টেবলেটটো খাই লওকচোন। নালাগে অ' মাজনী। একো নহয় জেঠাই, খাই লওকচোন, অকণমানতো ভাল পাব। মাজনী তোৰ চাওঁতে চাওঁতে ডাঙৰে হ'লি, ভালকৈ পঢ়া পাতিবোৰ কৰিবি। ভাল এখন ঘৰলৈ তোকো উলিয়াই দিব লাগিব। দেউতাৰাহঁতৰো বহুত আশা নহয়। বাহ ভাল কিবা এটা খাই লওঁ নেকি? অঁ ছোৱালীৰ জীৱন হেনো বৰ কষ্টকৰ। কিয় তেনেকৈ কৈছা? ল'ৰাৰ জীৱন বেছি কষ্টকৰ হয়। নহয়, ছোৱালীৰ জীৱন বেছি আৰে কষ্টকৰ। ল'ৰাৰ হয় বেছি কষ্ট। ছোৱালীৰ হয়, আৰে ল'ৰাৰ হয়। ছোৱালীৰ হয়। বাৰু তুমি কিয় এনেকৈ ক'লা? মোৰো এজনী জেঠাই আছিল নহয়, অঁ, জেঠাইজনী বিয়াও হৈছিল। কিন্তু কিয় জেঠাই এনেকৈ ঘৰত থাকে ময়ো কিন্তু আজিলৈ গম পোৱা নাই। আচ্ছা। মোৰো এজন বৰ্তা আছিল। বৰ্তাজনে বিয়াও পাতিছিল, কিন্তু বৰমাজনী ক'ত কেনেকৈ গুচি গ'ল ময়ো ভালকৈ ক'ম। বাৰু তোমাৰ জেঠাইৰ নাম কি? জানো কি? আৰু তোমাৰ বৰদেউতাৰ নাম? মোৰ বৰদেউতাৰ নাম হৈছে ৰমেন। চিনাকি চিনাকি যেন লাগিছে নামটো। বাট তোমালোকৰ জেঠীমাজনী যে আছে তেওঁৰ নামটো মই ক'ৰবাত শুনা যেনে লাগিছে। জেঠাই মই আহিলোঁ। অঁ মাজনী বচোন, ক'তনো গৈছিলি? নাই, প্ৰজেক্টৰ কাম এটা আছিল, তাকে কৰিব গৈছিলোঁ। অঁ, হ'লনে তোৰ কামবোৰ? ঠিকে ঠাকে হ'ল আৰু। জেঠাই তোমাক বাৰু এটা কথা সুধোনে? অঁ সুধচোন মাজনী, কি কথা? আজিকালি যে এই মানুহবোৰৰ বিয়াৰ পিছত সংসাৰবোৰ ভাঙি যায়, কিয়নো বাৰু? সেইবোৰ প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই অ' মাজনী। নহয় জেঠাই, তুমি কিন্তু আজি মোক ক'ব লাগিব। মোৰো মানে এজন ফ্ৰেণ্ড আছে, তাৰো হেনো বৰতাকটোৰ সেই একেই অৱস্থা। নাজানো বৰমাকজনীয়ে কেনেকৈ ক'ত এৰি গ'ল। মাজনী, বৰতাকটোৰ নামটো তই কেনেবাকৈ জান নেকি? বৰতাকটোৰ নাম সি বাৰু কৈছিলে, নামটো কিবা ৰমেন আছিল চাগে। তোৰ ফ্ৰেণ্ডৰ নাম্বাৰটো হ'ব নেকি? নাম্বাৰটো নাম্বাৰটো আছে। দেচোন মাজনী, ফোনটো লগা। হেল্ল'। পলাশ, তই বাৰু ঘৰ পালিনে? তোৰ বৰদেউতা আছে নেকি ওচৰতে? এবাৰ দিচোন, কথা এটা আছে। তুমি ফোনটো লোৱা, মই অকণমান ফ্ৰেছ হৈ আহোঁ। হেল্ল' হেল্ল', পাৰিলে আপুনি এবাৰ আহিবচোন, মোৰ উশাহটো বহুত ঘন ঘন হৈছে। হেল্ল' পলাশ, ক'ত আছা তুমি? তুমি সোনকালে বৰতাক লৈ আহা, জেঠাইৰ অৱস্থা একেবাৰে বেয়া। আপুনি আহিলে? জেঠাইৰ হেনো এটাই ইচ্ছা, আপোনাৰ হাতেৰে সেন্দুৰখন লোৱা। তুমি সঁচাকৈ গুচি গ'ল।